লাহে লাহে আবেলি ভাত খোৱাৰ সময়ত মুকুন্দ নাহিলেহে প্ৰকাশহঁতে বেয়া পোৱা হ'লগৈ। সময়ত সি আহি নেপালে সি অহালৈ বুলি ৰৈও থকা হ'ল। তেনেকে এদিন মুকুন্দ আহিছেনে বুলি আগফালে চাবলৈ গৈ উন্মীয়ে বৰ ভয় খালে। উন্মীয়ে ঠিক দুৱাৰখন ঠেলি পিৰালিত ভৰি দিব খোজোতে ৩-৪ হাতমান আঁতৰতে গৰুৰ হেম্বেলনিৰ নিচিনা দেখিলে। চাই দেখে গৰু নহয়, মানুহ এটাহে। কি মানুহ এইটো বুলি তাই মুখেৰে আপোনা আপুনিয়ে ওলাই আহিল। মানুহটোৱে চুৰিয়া এখন পিন্ধি আছে, কিন্তু হাতত এডাল এছাৰি আৰু ডিঙিত আকৌ গৰুৰ দৰে পঘা এডাল বান্ধি আছে। তেনেকুৱাতে সি আকৌ এবাৰ হেম্বেলিওৱাত উন্মী উলটি ঘৰৰ ভিতৰলৈ দৌৰ মাৰি একেবাৰে বুঢ়ীমাকৰ ওচৰ পালেগৈ। বুঢ়ীমাক ওলাই আহি মানুহটোক মগনীয়াক দিয়াৰ দৰে চাউল দুটামান দিলে। মোনাটো পাতি চাউলকেইটা লোৱাৰ পাছত বুঢ়ী গোসাঁনীয়ে তাক সুধিলে, কিমান দিন হ'ল? মানুহটোৱে তেতিয়া আকৌ মানুহৰ দৰে মাত উলিয়াই, বোলে আই, আপোনালোকৰ আশীৰ্বাদত আৰু 6 মাহৰ পাছত এই নৰকৰ পৰা উদ্ধাৰ পাম। হওঁতে মোৰ দোষ একো নাছিল। আনখন বন্ধাৰ দৰে গাইজনী গোহালিত বান্ধি থৈছিলো। গায়ে মূৰে হাত ঘূৰাই দিওঁতে তাইও মোৰ হাতখন চেলেকি শুই পৰিছিল। পিছদিনা দেখো তাই তাতে সেইভাগেই মৰি আছে। কি কৰিব আৰু, কপালৰ লিখন। এতিয়া কোনোবাই মৰক বুলি বিচিহে দিলে নে কিয়েই নে, চাবলেতো আৰু মোৰ ক'ত। ল'ৰাই ছোৱালীয়ে আই বোপাইৰ সৈতে মানুহজনীয়ে কি কৰি সংসাৰ চলাইছে একমাত্ৰ ভগৱন্ত বস্তুৱেহে জানে। গোটেই কথাখিনি উন্মীয়ে পিছত বুঢ়ীমাকৰ পৰা গম পালে। কাৰোবাৰ হাতত গৰু মৰিলে, মানে মৰিয়াওঁতে নহলেও বান্ধি থোৱা অৱস্থাত মৰি থাকিলে, যিটো মানুহে বান্ধিছিলে শাস্তি হিচাপে সি 12 বছৰ এনেকে গৰুৰ পঘা ডিঙিত বান্ধি হাতত এছাৰি লৈ হেম্বেলিয়ে ঘৰে ঘৰে মাগি খুজি ধন গোটাই উদ্ধাৰণি সভা পাতিবগৈ লাগে। পুৰুষপ্ৰভাই কোৱা মতে ভদৌৰ ঘৈণীয়েক এদিন পুতেক মুকুন্দৰ হাতত ধৰি ধৰি কোনোমতে আহি নগোসাঁই ঘৰৰ চোতাল পালি। বুঢ়ী গোসাঁনীয়ে প্ৰসাদৰ মগুৰ পনীয়াকে কৰা আঞ্জা অকমানতে ভাত কেইটামান খচি বাতি এটাতে খাবলৈ দিওঁতে প্ৰথম দিনা কোনোমতেহে পেটত সুমুৱাব পাৰিলে। তাৰ পাছত সদায় বুঢ়ী গোসাঁনীয়ে দুপৰীয়া খোৱাৰ সময়ত 10 মান বজাত আহি তেওঁৰ বাবে নগোসাঁই ঘৰতে খোৱাৰ বন্দবস্ত হ'ল। পেটৰ পোৱালীকেইটা এৰি প্ৰথমতে তেওঁ নিজৰ পেট পুজিবলৈ মুঠেও মান্তি হোৱা নাছিল। পিছে দুয়োগৰাকী গোসাঁনীয়ে বোলে, তোমাৰ বেমাৰৰ চিকিৎসা বুলিহে খাবলৈ কৈছো, সিহঁতক এৰি তুমি ভোজ খাবলৈ অহা নাই নহয়। তুমি ভালে থাকিলেহে সিহঁতৰ কাৰণে কিবা কৰিব পাৰিবা নে কি কোৱা? একেবাৰে আগৰ নিচিনা নহলেও ভদৌৰ ঘৈণীয়েকৰ স্বাস্থ্য কিছু উন্নত হ'ল। মুকুন্দটো আগতকৈ বহুত তজবজীয়া হ'ল। মাক পুতেক দুয়োটাই নগোসাঁই ঘৰত আজিকালি ইটো সিটো লাচনি পাচনিও কৰি দিয়ে। এই কথাবোৰ ভদৌৱে অৱশ্যে বৰ ভাল নেপালে। ঘৰখনৰ ভিতৰত তাৰে ভোগটো আটাইতকৈ বেছি, আৰু লোভটো। সোণাজুৰি কোনেও আজিলৈকে কুকুৰাৰ মঙহ বা কণী হলেও খোৱাৰ কথাটো হোৱাগৈ নাই। অজাতিখিনিৰ কথা অৱশ্যে কব নোৱাৰি। ভদৌৱে কিন্তু এবাৰ হেনো গৰীয়া গাঁৱৰ পৰা কুকুৰা কণী দুটা আনি চোতালত ধান বহোৱা চৌকাত অমলেট নে ফমলেট কৰি খাই সোণাজুৰি গোটেইখনতে খলক লগাইছিল। এতিয়া নগোসাঁই ঘৰৰ পৰা উলটি ঘৰ সোমোৱাৰ পিছত সি গৃহিণীয়েকক দিনে প্ৰতি বনৰী ক'ত বনাবলৈ গৈছিলি, বা নহলে বতাহী, জহনীত জাতি আদি নতুন নতুন মাতেৰে সম্ভাষণ জনাবলৈ ললে। ভদৌৱে অৱশ্যে সদায় নিজৰ বাবে খোৱাৰ কিবা নহয় কিবা এটা উপায় উলিয়াই লয়েই। প্ৰায়ে কৰা কামটো হৈছে নিজৰে বা আনৰে বাৰীৰ আৰু তাকে নহলে আন যিকোনো ঠাইৰে ৰঙা মাটি খান্দি ভকুন্দাই গৰু গাড়ীখনত এগাড়ী কৰি লৈ চহৰৰ মানুহৰ ঘৰত বিকেগৈ। চহৰৰ প্ৰায়খিনি মানুহৰে ঘৰৰ মজিয়া পকী যদিও ৰান্ধনীশালৰ চৌকা মুচিবলৈ ৰঙা মাটি লাগে। বহুতৰ আকৌ ৰান্ধনী ঘৰৰ গোটেই মজিয়াখনেই কেঁচা মাটিৰ থাকে, তেতিয়া আৰু বেছিকৈ ৰঙা মাটি লাগে। তেনেকৈ নৈৰ কিনাৰত ৰঙা মাটি খান্দি থাকোতে এবাৰটো যে ভালখনকে হৈছিল আৰু। ডম্বৰুধৰ গোসাঁইৰ এগাল ল'ৰা ছোৱালী, এগাল মানে হৈ থাকে মৰি থাকে আৰু মৰিলে নৈৰ কিনাৰত পুতি থাকে। ভদৌৱে এবাৰ চহৰলৈ নিবলৈ বুলি ৰঙা মাটি খান্দোতে গোসাঁই আৰু বেলি কাল হোৱাটোৰ চুলিয়ে তুলিয়ে লাফলাটোকে ওলাল নহয়। ৰঙা মাটি বেছি পোৱা পইচা ভদৌৱে কাহানিও ঘৰলৈ নানে। সেই পইচাৰে অখণ্ড কেবিন বোলা হোটেলখনত টিকিয়া খাই আহে। গাড়ীৰ মালিক ভকুন্দাই অৱশ্যে হোটেলত নাখায়। কবলগীয়া হওকেই বা নহওক, সুবিধা এটা পোৱা মাত্ৰকে সি এষাৰ কথা কবই, আমি আকৌ হাতে পাতে গলে হোটেলে পুতেলে খোৱা বিধৰ মানুহ নহয় দেই। ভকুন্দাই নামত খোৱাৰ ক্ষেত্ৰত আন এটা কথাৰহে গাঁৱত চলন্তি আছে। সুদা পিঠাগুৰি দুটামান দিলে সি পানীৰে সানি সুদাই খাই নথয়, যেনে তেনে তাক পিঠাৰ লগত গুড় অকণ লাগিবই।
সেইকাৰণে তাৰ নামটোৰ লগত মিলাই মানুহে কয় হকুন দাই, পিঠা দিলে মুখখন ওফোন্দাই, গুড় দিলে খালৌফ খালৌফ খায়। সোণাজুৰি গাঁওখনত এনেই কবলৈ গলে আকালো নাই, ভঁৰালো নাই। আৰু তেউজবেলি মানৰ পৰাহে আকালে পাইছে। পিছে ভদুহঁতৰ নিচিনা কেইঘৰ মানুহৰ যেনিবা আগৰে পৰাই আকাল। ভদু মানুহটো এটা ধোদৰ পচনা। মানুহজনী ভাল হলে কিটো হব? শাহুৱেক চুপহি বুঢ়ীকে লৈ পাঁচোটাকে ল'ৰা ছোৱালীৰ সৈতে তাই কেনেকে কি জোৰা মাৰিব পাৰে? যি কেইডৰা মাটিত যেনে তেনে শালি খেতি কৰে, তাৰে মাঘৰ বিহুটোলৈকে টনাটনি। কাতি মাহ ঘূৰিল কি নুঘূৰিল, কেঁচাই পকাই ধান দাবলৈ আৰম্ভ কৰিয়েই দিয়ে। গুটি কোৰখনে দুচাপমান মাৰি বাৰীতে তাই লাই শাক কেইজোপামান লগাই থয়। কাতি, আঘোণ, পুহ এই কিমাহ সিহঁতৰ ভোগালী মাহ। ভালকৈ নপকা নুশুকোৱা ধান খুন্দি উলিওৱা চাউলৰ থেপথেপীয়া ভাত আৰু গৰম কেৰাহীত খৰং মৰং কৰি নিমখ অকণ ছটিয়াই দিয়া লাই শাক। সেই কেইমাহত গোহালিৰ দাঁতিত ৰোৱা লাইজোপাৰ দৰে সজাল ধৰি উঠে ল'ৰা ছোৱালী কেইটাৰ চেহেৰা। আৰু এদিন গোহালিৰ কাষৰ সেই লহপহীয়া লাইজোপাতেই পৰিল ডম্বৰুধৰ গোসাঁইৰ চকু। এইবেলি লাই শাকহে আৰু খোৱা হোৱাই নাই। গোসাঁইৰ মুখত সেইষাৰ কথা শুনাৰ পাছত ভদৌৰ ঘৈণীয়েকেনো আৰু কি কৰিব পাৰে? হ'ব বাৰু প্ৰভু, এইজোপা আপুনিয়ে খাওকগৈ বুলি লাহেকে লাইজোপা উঘালি গোসাঁইৰ হাতত দিলে। গোসাঁই মানুহৰ ঘৰত নাম গায়। কিবা সকাম নিকাম পাতিলে তেওঁক নিমন্ত্ৰণ কৰে। তেওঁ যায়। সেয়ে তেওঁ ব্যৱসায়। সেইদিনাও গোসাঁই এঘৰৰ পিতৃশ্ৰাদ্ধৰ পৰা উভতি আহিছিল। নাম আৰু নামৰ অন্তত চাউল আছিল। ভোজলে মাছ আনিছিল। তাৰ নাৰী ভৰুখিনি তেওঁ ল'ৰা ছোৱালী কেইটাৰ বাবে সিধাৰ লগতে খুজি লৈ আহিছিল। সিধানো আৰু কি, আধা খেৰ চাউল, আধা পোৱা মচুৰমাহ, বেঙেনা এটা, নিমখ হালধি, মাহ প্ৰসাদৰ পাত এখিলা আৰু জেলাই লাই গামোচা এখন। তাতকৈ বেছি গোসাঁয়ে বা খুজিব কি, আৰু দিওঁতাৰেই বা দিয়াৰ কি যন্ত্ৰ আছে? সদায় সদায় জ্বৰ উঠা মগুমাহ গালৰে আঞ্জাকেনো খাব কিমান? মাছৰ পেটুৰে সৈতে লাই শাক ভাজি সেইদিনাখন ডম্বৰুধৰ গোসাঁয়ে ঘৰে ঘৰুৱাহে বৰ সন্তোষেৰে ভাত সাজ খালে। সোণাজুৰিৰ প্ৰায়খিনি মানুহ তেতেলীপাম সত্ৰৰে সিচ। সেই মৰ্মে গাঁৱৰ মানুহৰ বাৰীত লাওটো কোমোৰাটো অধিকাৰ প্ৰভুলৈ বুলি প্ৰায়ে আগবঢ়োৱা হয়। কবলৈ গলে শইচৰ গোজ মাৰোতেই মানুহে কয়েই বোলে গুৰুত লাগিবি, ভকতত লাগিবি। এতিয়া পিছে ৰাইজখনৰে না জল না থল অৱস্থা। দিনৰ ভাগত 9 মান বজাত স্কুলীয়া কেইটাক কিবামিতি খুৱাই পঠিওৱাৰ পিছত প্ৰভু ঈশ্বৰৰ বোৱাৰীগৰাকীয়ে আকৌ বাকী সকলোলৈ বুলি 10-11 বজাত চৰুত জাল দিয়েগৈ। তাৰ পিছত আৰু গোসাঁনীয়ে কবলৈ গলে স্কুলীয়া আহি ঘৰ সোমোৱালৈকে চৰু সামৰিবলৈকে নেপায়। এখেও দুখেকৈ খোৱা বোৱা চলিয়ে থাকে ঘৰখনত। দিনটো ইজোৱা সিজোৱা আহিয়ে থাকে নহয়। কোনোবা এজন আহিলে মাত্ৰকে বিপিন বোলা প্ৰভু ঈশ্বৰৰ লিটিকাই ল'ৰাটোৱে চাটকে কলপাত এখিলা কাটি আনি পাৰি দিয়ে আৰু গোসাঁনীয়ে তাতে ভাত আঞ্জা যি থাকে বাঢ়ি দিয়ে। পহিলা এখেও দুখেও আঞ্জাৰ ৰং বদন থাকে। তাৰ পাছত আৰু ইখেও সিখেও ওলাইয়ে থাকিলে গোসাঁনীয়ে ক'ৰ পৰা যোগাৰ পাব? চাউল দুটামান বাৰু আকৌ বহাই দিয়ে। বাকী আঞ্জা পাচলিত পানী মিহলাই থাকে। এই অনুক্ৰমে গোসাঁনীয়ে নিজে আৰু বিপিন যেতিয়া খাবলৈ বহেগৈ, তেওঁলোকৰ ভাগৰ আঞ্জা পাচলি তেহেলে মাহৰ শাকেই হওক বা অন্য পাচলিয়েই হওক হাত ধোৱা পানী লেখীয়া হয়গে দেখিবলৈ। বিপিনেতো প্ৰায়ে কয়, হাও নাই সোৱাদো নাই, কিনো এসোপা হেকে। গোসাঁনী বেয়াও লাগে মনে মনে তাত। ডং ডংকে ডেকা ল'ৰাটো পেট পুৰাই এসাঁজ খাবলৈ নেপায়। ৰাতিপুৱা তাক পিঠাগুৰি এবাটি দিলে চিধাই সি তাত ঘটিৰ পৰা ঢল ঢলকে পানী এসোপা ঢালি লৈ কব বোলে এই সোপা ঘেলঘেলীয়া হ'ল, আৰু কেইটামান পিঠাগুৰি দি দিয়ক আই, নহলেনো কেনেকে খাওঁ এতিয়া।